নমস্কাৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংঘত চমুকৈ AHSECৰ ফালৰ পৰা এখন বিশেষ জাননী প্ৰকাশ কৰা হৈছে আৰু এই জাননীখন আজি অৰ্থাৎ 8 ডিসেম্বৰ 2022 তাৰিখত প্ৰকাশ হৈছে আৰু এই জাননীখনত একচুয়ালি হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সাম আৰু হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ এক্সামৰ সম্পৰ্কীয় প্ৰ্যাকটিক্যাল সম্পৰ্কীয় অৰ্থাৎ প্ৰজেক্ট ৱৰ্ক সম্পৰ্কীয় কিছু ইনফৰমেশন দিয়া হৈছে So, এই ইনফৰমেশনখিনি সকলোৰে জ্ঞাতাৰ্থে ইয়াতে শেয়াৰ কৰিছো ইয়াত কোৱা হৈছে যে যিসমূহ সাবজেক্টৰ প্ৰজেক্ট ৱৰ্ক আছে সেই সাবজেক্টসমূহৰ প্ৰজেক্ট ৱৰ্কৰ টোটাল 20 মাৰ্কস কেনে ধৰণে ইয়াত ভাগ কৰি দিয়া হৈছে আৰু কি পদ্ধতিত এই মাৰ্কিং কৰা হ'ব গোটেইখিনি জনোৱা হৈছে ইয়াত কোৱা হৈছে এই 20 মাৰ্কৰ ভিতৰত 12 মাৰ্ক থাকিব ইন্টাৰনেল আৰু 8 মাৰ্ক থাকিব এক্সটাৰ্নেল ইভালুৱেচনৰ বাবে 12 মাৰ্ক ইভালুৱেচন কৰা হ'ব হে কনসাৰ্ন সাবজেক্টৰ শিক্ষক গৰাকীৰ যোগেদি আৰু 8 মাৰ্ক এটা এক্সট্ৰা থাকিব হেতু হ'ব 8 মাৰ্কস will be evaluated by an external examiner along with the internal examiner অৰ্থাৎ হে বিদ্যালয়খনৰ ইন্টাৰনেল এক্সামিনাৰৰ লগতে এক্সটাৰ্নেল এক্সামিনাৰজন লগ হৈ 8 মাৰ্কৰ ইভালুৱেচনটো কৰিব আৰু এই 8 মাৰ্কৰ ইভালুৱেচন প্ৰক্ৰিয়াটোত দুটা বিষয় থাকিব প্ৰথমটো হৈছে ক্ল্যাৰিটি অন দা টপিক অৰ্থাৎ যেটো সাবজেক্টৰ হে প্ৰজেক্ট ৱৰ্ক হ'ব সেই সাবজেক্টৰ যিখিনি টপিক দিয়া হ'ব প্ৰজেক্টৰ হেখিনিৰ ওপৰত ক্লিয়াৰ হয়নে নহয় একচুয়ালি ষ্টুডেন্ট গৰাকী নলেজ আৰু আন্ডাৰষ্টেণ্ডিং লেভেলটো চেক কৰিব যত 5 মাৰ্ক থাকিব আৰু সেই প্ৰজেক্ট প্ৰেজেন্টেচন আৰু কমিউনিকেশ্যন স্কিলৰ ওপৰত 3 মাৰ্কস থাকিব এতিয়া টোটাল আমাৰ হৈ গল 12 plus 8 20 marks ইয়াতে দিয়া হৈছে The head of the department of the concerned subject teacher will make necessary arrangement for availability of the project report duly certified by the guide to the concerned external examiner on the day of viva. অৰ্থাৎ সেই বিদ্যালয়খনৰ সেই সাবজেক্টৰ শিক্ষক গৰাকীৰ সাবজেক্ট টিচাৰ গৰাকীৰ বিশেষ দায়িত্ব থাকিব এই গোটেইখিনি বস্তু প্ৰিপেয়াৰ কৰাৰ ক্ষেত্ৰত আৰু ইয়াতে কোৱা হৈছে যে প্ৰজেক্ট ৱৰ্কৰ বাবে যি 20 মাৰ্ক দিয়া থাকিব ইয়াৰে ভিতৰত 8 মাৰ্ক 5 মাৰ্ক হ'ব আৰু ইয়াৰেও পাছিং মাৰ্ক হ'ব 24 80 মাৰ্ক থিওৰিৰ ভিতৰত অৰ্থাৎ এগৰাকী ষ্টুডেন্টে পাস কৰিব হলে প্ৰ্যাকটিক্যাল অৰ্থাৎ প্ৰজেক্টটো পাস কৰিব লাগিব আৰু তেওঁ থিওৰিটো পাস কৰিব লাগিব দুটা মিলাই পাস কৰিলে নহব ইয়াত দিয়া হৈছে each student will have to pass individually in both theory and project work প্ৰজেক্টটো পাস কৰিব লাগিব থিওৰি পেপাৰটো 5 মাৰ্কটো পাবই লাগিব